এনে দেব আপনার বেলেগ কথা নাই মস্ত মানুষ এটা লাইজ নাই কাম হইছে হ্যাঁ যা শুন আর কিমান হয় যাই আনমানে নাই আনিম যা এটা Hello, good morning guys and welcome back to Devos Vlog. ৰাতিপুৱা 6টা মান বজিছে এতিয়া আমি যাই আছো নলবাৰী কিহৰ কাৰণে যাই আছো গম পাই নে নলবাৰীত মানে আমাৰ বেতালত মানে বম্বেত গৈ আছে মানে মুম্বাইত গৈ আছে সো আজি সিহঁতক মানে লগ ধৰিব আৰু অলপ আগুৱাই দিবলৈ জোছ এটা দিবলৈ মানে এতিয়া নলবাৰীলৈ ওলাই আছো আৰু এতিয়া ডাইৰেক্ট আমি নলবাৰীলৈকে যাম আৰু বঢ়িয়া লাগিব স্কুটি লৈ যাম বহুত দিন পিছত একদম ৰাইডিং গিয়াৰ পিন্ধি একদম চিংচিঙা হৈ গৈছো গাইছ বহুত দিন পিছত মানে বহুত ধুনীয়াকৈ ৰাইড এটা কৰিবলৈ ষ্টাৰ্ট কৰিছো মানে এইটো সৰু হ'লেও আৰু আমি বহুত দূৰ যাম মানে 80 কিলোমিটাৰ 80 160 কিলোমিটাৰ সো আগত বঢ়িয়াকৈ অলপ তেল চেল ভৰাই লওঁ একদম ডাইৰেক্ট গুচি যাম আৰু তো গাইছ মানে এতিয়া তেলটো ফুল টেংকি কৰি লওঁ কাৰণ ৰাতিপুৱাই একদম টেংকি খালী হৈ আছিল এতিয়া অলপ ফিউল আপ কৰি লওঁ কাৰণ যাব লাগিব বহুত দূৰ পুৱাই মানে আমাৰ গাড়ীৰ টায়াৰটো ফুটি গ'ল কি হ'ল নাজানো তেল ভৰাই উঠিয়ে জাষ্ট কৰিছোঁ ৰাতিপুৱাই যদি ফাটি গ'ল না কিবা বেয়া লাগি গ'ল চাকাটো মানে ৰাতিপুৱাই ফুটিব নালাগিছিল বহুত বেয়া লাগি গৈছে মানে ধুনীয়াকৈ ওলাইছোঁ আৰু মানে তেল চেল ভৰাই একদম পিনপিনা হৈছোঁ দেন ফটককৈ পিছফালে চকাটো ফুটি গ'ল তো মানে আমাৰ এতিয়া হৈ গ'ল আমাৰ টায়াৰৰ কামখিনি হৈ গ'ল মানে বেছি টাইম নালাগিল 10 মিনিটমান লাগিল কাৰণ আজিকালি টিউবলেছ না সোনকালে হৈ যায় চ' এতিয়া আমি সোনকালে যাই থাকোঁ কাৰণ এতিয়া লেট হৈ গ'ল 10 মিনিটমান ইয়াতে আমাৰ লেট হৈ গ'ল চ' বলক যাই থাকোঁ ডাইৰেক্ট তো গাইছ মানে কি আজি বতৰটো বহুত বেছি ধুনীয়া মানে চাইছে না আকাশখন মানে আজি অলপ সেই আৰু বতৰটো বাইক চলোৱা বতৰ তো আজি বহুত বেছি ভাল লাগিব বাইক চলাই তো বলক ডাইৰেক্ট যাই থাকোঁ আৰু উপায় নাই তো অলপ আগতে কৈয়ে আছিলোঁ যে বতৰটো বহুত বেছি ধুনীয়া অলপ বৰষুণ বতৰ এতিয়া উপায় নাই আৰু ৰাস্তাত ৰেইনকোট পিন্ধিব লগা হ'ল বেছিয়ে বতৰ ভাল বাপৰে বাপ বৰষুণ দিলে অলপ দি আছে কিন্তু পিন্ধি লোৱাটো বেছি ভাল দেখিছে টুপ টাপ মাৰি আছে তো গাইছ ৰেইনকোটটো পিন্ধি লওঁ ইমান চালত পিন্ধিব নালাগে ৰেইনকোট হে পিন্ধা তাৰ ষ্টাইল নাচা কিয়া ক'ত কি দি থৈছে মানে বিচাৰি ওলাব লাগে এইটো আৰু বিচাৰি ওলোৱা বস্তু নেকি ব্ৰেকফাষ্ট কৰি লওঁ বঢ়িয়াকৈ কাৰণ অলমষ্ট 80 কিলোমিটাৰমান চলাই আহিছোঁ এতিয়ালৈকে একো খোৱাই নাই ৰাতিপুৱা উঠি এক কাপ চাহো খোৱা নাই জাষ্ট গ্ৰীণ টি এটা খাই কিনে খপাই আহিছোঁ আৰু অলপ খাই লওঁ তো গাইছ এতিয়া আৰু দেৰি নকৰোঁ সোনকালে যাই থাকোঁ কাৰণ বহুত দেৰি হৈ গ'ল ন ইয়াতে খাওঁতে 8টা মান বজি গৈছে আৰু সিহঁতে 8টা মান বজাত আহি তাতে পাব চ' আমি যাওঁ আৰু জল্দিকে গাইছ তো আহি পালোঁ মানে ইয়াতে আহিব লাষ্ট টাইম ইয়াৰ পৰাই গৈছে মানে ভূপেন হাজৰিকা পাৰ্কৰ পৰাই গৈছে চ' মই ৰখিলোঁ সিহঁতে আহি আছে বৰষুণত বোলে বুন্দা জিকি আছে চ' অলপ ৰখিছোঁ আহি আছে ৰ'ব চাওক না মানুহবিলাক একদম পাগলা হৈ গৈছে ইয়াতে ৰাতিপুৱাৰ পৰাই ৰখি আছে মইতো জাষ্ট আহিলোঁ না কিন্তু মানুহবিলাক আগৰ পৰাই ৰখি আছে কি হ'ল ৰোহান আহিব না সিহঁত 8টা বজাত অহাৰ কথা আছিল এতিয়ালৈকে অহা নাই চাওক কেইটা হৈছে 9টা মান হ'ল নেকি অলমষ্ট নাই 8:45 মান হৈছে এতিয়ালৈকে খবৰ নাই তাৰ ই আহক না তাক এই নিপুৱে চাগে খাই আছে সময় নাই খাই আছে মই জানো ইমান দেৰি অলপ দেৰি মানে বৰষুণ দিছে আমাৰ বৰষুণ দিছে ৰেইনকোট ক'ত ৰেইনকোট আছে লৈছা না লৈ যা তো আহি পালে ফাইনেলি আৰু বহুত বেছি মানুহ সিহঁতৰ লগত অলপ কথা পাতক আমি লগ পাইছোঁ নেকি তো গাইছ বহুত ৰখাৰ পিছত আহি পালে চাপা দেখাওঁ তো কোৱা কেনেকুৱা প্লেন কি আমি শিলিগুড়িক যাম শিলিগুড়ি পুৱা বৰষুণ দিলাক সেইকাৰণে ভাল লাগছিল বতৰটো কিন্তু ধুনীয়া আছে প্ৰেছাৰ উঠা তো এতিয়া আমি যাম শিলিগুড়িৰ পৰা কালি আজি ৰাতি প্লেন কৰিম কোনফালে গুৱাহাটী যাব লাগে ৰূপটো গম নাপাম তো যাইফালে চাম কি ভাল লাগিছে ইহঁতে যাব আৰু বেষ্ট হৈছে চাইকেল ধুনীয়াকৈ যোৱা লাষ্ট টাইমত দৰে মানে সেই আৰু এইবাৰ নেক্সট কাৰোবাৰ হেলমেট লৈছে এবাৰ নেক্সট আমি একেলগে এইবাৰ কিন্তু মাৰিব লাগিব একেলগে বম্বেত যাই আছা মোৰ এটা ৰিকুৱেষ্ট হয় মোৰো ৰিচেণ্টলি সেই হৈ গ'ল মানে চব বান্ধিয়া না বস্তু নেকি মাৰাই জয়ৰো কিন্তু একে দেৱতা আহি বহুত ভাল লাগছিল যোৱাবাৰো আছিল এইবাৰো আছিল তো বহুত চাপৰ্ট কৰে আমাক সদায় আছে অলৱেজ উই আৰ ব্ৰাদাৰ ফ্ৰম আনাদাৰ মাদাৰ দিয়া লগ পাই আছোঁ দিয়ক তাতে আজি নাই আমি লগ লৈ আহিছোঁ স্কুটিত যাওঁৱে ব'লো মুম্বাই একেলগে মোৰ কিন্তু যোৱাৰ বিৰাট এটা হেঁপাহ আছে
মানে মানে মেইন কথাটো কি গাইছ অ। দেৱৰাৰ লগত আমি প্লেন বনাইছিলো। দেৱৰা তুমি গেংটক মাৰি আহিলা মাৰি আহিলো এতিয়া অলপমান অলপ অসুবিধা হৈ আছে তো নেক্সটটো একেলগে মাৰিম অ গাইছ সি যাব মোৰ দুখ লাগি আছে বেলেগ হে আৰু দুখটো মানে বম্বেত যাবা খালি তাতে এক্ট্ৰেছ চকৰি চকৰি এনে দেৱৰা আপোনাৰ বেলেগ কথা নাই এই মস্ত মানুহ এটা লাজ নাই আপনি নহয় কিছুদিন আগতে তো গাইজ এতিয়া আমি যাই থাকো কাৰণ বহুত বহুত দূৰ আছে। আৰু প্ৰায় আমি আজি 400-450 কিলোমিটাৰ যাম কাৰণ আজি ফাৰ্ষ্ট না সেইকাৰণে অলপ কমকৈ যাম আৰু লাহে 700-800 হাজাৰ তাৰপিছত লাষ্ট যিহেতু যাবাই 50 কিলোমিটাৰ মান পিছে পিছে 50 বেছি হ'ব নেকি অলপ 25 কিলোমিটাৰ পিছে পিছে খাবা 25 কিলোমিটাৰ নহয় মই মানে কি? ঘৰৰ পৰা লৈ ল'ম মানে একেলগে লৈ ল'ম খাই যাম তো ভালকে যাবা একদম বঢ়িয়াকে যাবা আৰু গোটেই বম্বে আমচি মুম্বাই আমচি মুম্বাই গোটাই দেখাই দিম দিবা আজিকালি দৰগাৰ পৰাই চব হৈ যাব তো যোৱা ভালকে দেৱৰা আহিলাক থেংক ইউ ছ' মাছ বহুত ভাল লাগিল এই ভালেই আৰু ঘৰৰ মানুহ ঘৰৰ মানুহ একে আমি তোমালোকে যোৱা বঢ়িয়াকে যোৱা লগ পাই আছো কিনো আছো দক চাল চাগে চাক কি এনা দুই পাই চাক কাম হৈছে আমচি মুম্বাই তো তোমালোকে বম্বে যিহেতু যাবাই চব এবাৰ চব ঠিক ঠাক লৈছা নে নাই ৰেইনকোট ৰেইনকোট লৈছো চব আছে চব আছে। ব্যক্তিগত সৰু কৰিছো অলপ বেগটো সৰু কৰিছা কাপোৰৰ কমকৈ লৈছো এইটো ভাল কৰিছা মানে মই লাষ্ট টাইম বয়া বেয়া কাপোৰখিনি লৈছো লৈছো। মুম্বাইত যাই সানি ফেল আৰু নতুন কাপোৰ কিনি এই মজা দুটা লংপেণ্ট দুটা চাৰ্ট লৈছো তো কিমান কিলোমিটাৰ মান আজি চলোৱা টাৰ্গেট আছে শিলিগুৰিয়ে শিলিগুৰি। ধুনীয়া সময় পাইছে শিলিগুৰিয়ে ৰখে তাকে শিলিগুৰি যাওঁ মানে হেৰি পইণ্ট আৰু চবৰে শিলিগুৰিত ৰখি তাতে ভালকৈ প্লেনটো কৰি আমি কালি ওলাই যাম পুৱা শুনা আৰু এটা কথা যাচোন আৰু কিমান হয় যাই আনবানে নাই আনিম যা আনিম যা এটা আনিম যা মুনা ধৰলেও হ'ব দে দি দিম নেকি মুনা মুনা নাংগিৰে মই আনিম যা আনিম যা ক'ৰবাত বান্ধিলোঁ পিছফালে তো গাইছ সিহঁতক অলপ আগুৱাই দিলোঁ অলপ বিদায় দি দিলোঁ এতিয়া বঢ়িয়াকৈ যাই থাকক বেষ্ট কৰিছে ছাপৰ্ট দি থাকিব তো আমি এতিয়া যাই থাকোঁ আৰু ৰিটাৰ্ণ তো অলপ ৰাস্তাত অলপ কথা আছে নেক্সট চাইডত একদম গোটেই ডিটেইলছখিনি আজি দি দিম আৰু নেক্সট চাইড অতি সোনকালে মাৰি আছোঁ কি কওঁ মাৰিম পুৰা জছত আছোঁ সিহঁতক দেখা পাই ইহঁত গৈছে না সিহঁত বম্বেত গৈছে আমচি মুম্বাই মোক থৈ গ'ল চকৰি তোৰো হ'ল নেকি সেই নাই নাই তুমি যে ক'লা মনত ভৰাই লৈ আহিব তো গাইস আহি কেনে ৰুম পাই গলো মানে একদম ফ্ৰেছ হৈ একদম চিকচিকা হৈ আছো মানে নেক্সট ৰাইড আৰু ক'ত হ'ব ন নেক্সট ৰাইড আমাৰ ফাইনেল মেঘালয় আৰু মানে নেক্সট ৰাইডটো অলপ লেট হৈ থকাৰ কাৰণটো হৈছে মোৰ গোপ্ৰ'ৰ যিটো বেটাৰীটো বেয়া হৈছে চ' সেইটো মই অনলাইন অৰ্ডাৰ দিছোঁ অফলাইন পোৱা নাই চ' অনলাইনৰ পৰা আহিলেই 7 দিন মানৰ ভিতৰত আহিব দেখাই আছে তো সোনকালে আহিলে সোনকালে ৰাইডটো ষ্টাৰ্ট কৰি দিম জাষ্ট বিকজ অফ সেই গোপ্ৰ'ৰ বেটাৰীটোৰ কাৰণে ৰাইডটো কৰিব পৰা নাই গাইছ ইচ্ছা মোৰো গৈছে আমচি মুম্বাই যাব কিন্তু মেঘালয় দেখাম গাইছ আপোনালোকক মেঘালয় চ' গাইছ যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তো এটা লাইক কৰি দিব এটা কমেণ্ট মাৰি দিব ধুনীয়া এটা কমেণ্ট দি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট ভাল ব্লগ এটা লগ পাইছোঁ গাইছ লাভ ইউ